গুৱাহাটীত বনদীপ ঠাকুৰীয়াৰ যিটো দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ ঘটনা তাক গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। লগতে চৰকাৰক এটাই ক'ব খোজোঁ যে আমি আচলতে চৰকাৰৰ পৰা বিশেষ একো কোনোদিন বিচৰা নাই, আমাক অকল নিৰাপত্তাটোহে আমি বিচাৰোঁ। গতিকে আমি যিহেতু সংবাদ মাধ্যমৰ লোক, গতিকে আমি আৰু দিনে নিশাই আমি বাতৰিৰ কাৰণে আমি যিকোনো স্থানলৈ যাবলগীয়া হয়। গতিকে সেই যেতিয়া আমি নিউজ এটা কৰিব যাওঁ, তেতিয়া যদি স্বয়ং আৰক্ষীৰ উপস্থিতিতে আমাৰ সাংবাদিকক প্ৰহাৰ কৰা হয়, তেতিয়াহ'লে ইয়াত কৰি আৰু লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে। কাৰণ অইন ঠাইত হোৱা হ'লে ঘটনাটো হয়তো আমি অলপ ভাবিলোহেঁতেন, কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সাংবাদিকক মানে আক্ৰমণ কৰা হৈছে। গতিকে এইটো এটা লজ্জাজনক ঘটনা। গতিকে আমি চৰকাৰক এটাই আহ্বান জনাইছোঁ যে আমি সদায় আন্দোলন কৰোঁ আমাৰ সাংবাদিকক যেতিয়াই প্ৰহাৰ কৰে, কিন্তু তাৰপিছত চৰকাৰে দুআষাৰমান ক'ব যে এইটো আমি চাই আছোঁ, তদন্ত হ'ব, কিন্তু আজিলৈকে কোনো এজন সাংবাদিকক প্ৰহাৰ কৰা বা আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্তই হওক বা যিকোনো তদন্তৰ ফলাফল আমি দেখিবলৈ পোৱা নাই। গতিকে আমি প্ৰথমে দাবী কৰিছোঁ এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু যিসকল দোষী আছে তেওঁলোকক শাস্তি বিহিব লাগে। হয়, বনজিৎ ঠাকুৰীয়া ঘটনাটো অকল এটাই ঘটনা নহয়, অসমত বাৰে বাৰে সাংবাদিক নিগৃহীত হৈছে। আপোনালোকৰ মনত আছে প্ৰায় 6-7 মাহ আগত আমি চিৰাঙত জাফা তৰফৰ পৰা এটা প্ৰটেষ্ট কৰিছিলোঁ। তেতিয়া প্ৰতিদিন টাইমছৰ এজন সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা হৈছিল, পুলিচে নিজে আক্ৰমণ কৰিছিল। কিন্তু এইবাৰ মহানগৰীতে, গুৱাহাটী অভিজাত মহানগৰীতে ৰাতি যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল, তেতিয়া পুলিচৰ উপস্থিতিতে তেওঁৰ ওপৰত আক্ৰমণ কৰা হয়। আমি চৰকাৰক এইটোৱে সুধিব বিচাৰোঁ যে আপোনালোকে দাবী কৰি আছে জিহাদীক বিচাৰি পাই আছে, আপোনালোকে ড্ৰাগছ মাফিয়া বিচাৰি পাই আছে, তাৰপিছত তেওঁলোকক এনকাউণ্টাৰ কৰি আছে, ভৰিত গুলি মাৰি আছে। কিন্তু মাজ নিশাত পুলিচৰ উপস্থিতিত সাংবাদিকক কোনোবা প্ৰহাৰ কৰি গুচি যায়, আপোনালোকে কি বিচাৰি নাপায়? আপোনালোক ক'ত গ'ল আপোনালোকে স্মাৰ্ট কপ, স্মাৰ্ট পুলিচ? আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ। আৰু সেইকাৰণে জাফাৰ তৰফৰ পৰা আজি গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত যৌথভাৱে আমি এই প্ৰটেষ্ট কৰিছোঁ, ক'লা বেজ পৰিধান কৰিছোঁ, আৰু আমি এটা স্মাৰক পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক লৈ আমি প্ৰেৰণ কৰিম। তাতে এইটোৱে দাবী জনাম, প্ৰত্যেকবাৰে যিটো দাবী জনাই আহিছোঁ আজিলৈকে আমি, যে সাংবাদিকক নিৰাপত্তাটো ক'ত, আপুনি সুনিশ্চিত কৰিবনে আমাৰ এই নিৰাপত্তা? কিয়নো আমি এটা ডেম'ক্ৰেটিক সংগঠন, আমাৰ প্ৰটেষ্টৰ বাহিৰে আমাৰ হাতত কোনো উপায় নাই। আৰু আমি জাফাৰ তৰফৰ পৰা সকলো সাংবাদিকক এইটোৱে আহ্বান জনাইছোঁ, এইটো মেছেজ দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যে জাফাক সদায় এনেকুৱা বিপদত তেওঁলোকে নিজৰ কাষত পাব।